প্ৰথমতে ধন্যবাদ সকলোকে ইমান মৰম দিয়াৰ বাবে। মোবাইলৰ কভাৰৰ যিটো ভিডিঅ' সেইটোত মই বহুত ধুনীয়া ৰেছপন্স পাইছোঁ। আজিও এটা DIY লৈ আহিছোঁ, কেনেকুৱা পাইছে জনাব। আচলতে এই দিশত মই পাকৈত নহয়, কিন্তু মই এইবোৰ কৰি ভাল পাওঁ, সেইকাৰণে আজৰি টাইমত কৰোঁ। প্ৰথমতে দেখিছে নাৰিকলৰ খোলাটো ধুনীয়াকৈ চুচি লৈ তাত বগা আৰু নীলা কালাৰ কৰিছোঁ। নাৰিকলৰ খোলাটো মিহি কৰোঁতে মোৰ যে কিমান টাইম লাগিছে, কিন্তু কালাৰ কৰোঁতে কেতিয়া টাইম যায় মই নিজেও নাজানো, কাৰণ মই ভাবি কি বনাম কি নবনাম কি কিবা বনাইছোঁ আৰু সৰু সৰুকৈ ফুল বনাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ ব্ৰাছডাল 2 পইণ্টৰ হয়, সেইকাৰণে সৰুকৈ বনাব নোৱাৰি। আৰু খোলাটোৰ ভিতৰখন মই নীলাই দিছিলোঁ প্ৰথমতে, তাৰপিছত অকণমান বাট টাইপ দেখিলে, সেইকাৰণে মই কলাটো ডাঠকৈ দি দিলোঁ। এতিয়া বাৰু ধুনীয়াই লাগিছে। তাৰপিছতে অকণমান ডিজাইন কৰি দিলোঁ ওপৰ ফালে, আকৌ ফুলপাতো ছাইডত বগা দি দিলোঁ। এতিয়া ইমান মৰম লাগিছে। কেতিয়াবা আমাৰ ফুলিবোৰ আমি য'তে ত'তে থওঁ, তেনেকৈ থ'ব পাৰিম। তাৰপিছতে মোৰ টেবুলৰ অৱস্থা, আৰু এয়া ফাইনেল লুক। কেনেকুৱা পালে